কবিতাৰ শিৰোনাম সোঁৱৰণিৰ এখিলা পাত। কবি পূজা গগৈ, পাঠ মানস প্ৰীতম শইকীয়া। আজি তোমাৰ চাৱনীয়ে উৰুৱাই নিছে অতীতৰ সেই দিনবোৰলৈ। মনত আছেনে তোমাৰ সেই দিনবোৰৰ কথা? প্ৰথমবাৰৰ বাবে যে নিশা বহু দেৰিলৈকে আমি কথা পাতিছিলোঁ। কথা পাতি যেন শেষেই নহৈছিল। ওহ, কি যে মিঠা আমেজ আছিল সেই নিশাৰ বুকুত। অতীতে বৰকৈ ৰিঙিয়াইছে জানা, মানস পটত এটা এটাকৈ ভাহি আহিছে সেই পলবোৰ। হৃদয়ত গোপনে অনুভৱ কৰিছোঁ এক বুজাব নোৱাৰা যন্ত্ৰণা। এটি সৰাপাতে হৃদয়ত অংকন কৰিছে তোমাৰ প্ৰতি থকা অকৃত্ৰিম মৰম আৰু ভালপোৱা।